নমস্কাৰ ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে লওক পুৰা কাণ মেলি শুনক কথাখিনি যে কিবা অলপ ক'ব বিচাৰিছোঁ সেইকাৰণে কৈছোঁ যে বৰ্তমান সময়ত এটা টপিক বহুত ভাইৰেল হৈ আছে বা বহুত চৰ্চাত আছে সেইটো হৈছে দিহিং পাটকাইৰ খনন যে বৰ্তমান চলি আছে এনেকুৱা নহয় আগৰ পৰা চলি আহিছে 1973 1972 যেতিয়াই নাচক প্ৰায় 19 স্বাধীনতা হোৱাৰ পিছৰে পৰা দিহিং পাটকাইৰ খনন চলি আছে বুলি ক'লে ভুল নহয় গতিকে এনে স্থলত চৰকাৰে বৰ্তমান এটা সিদ্ধান্ত ল'ব বিচাৰিছে যে দিহিং পাটকাই নামৰ যিখন ঠাই আছে ঠাই বুলি কৈছোঁ মই অভয়াৰণ্য বুলি কোৱা নাই অভয়াৰণ্যত খনন চলিব নোৱাৰে সেইটো আপোনালোকেও জানে ময়ো জানো যে অভয়াৰণ্য বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত প্ৰকৃতিস্থল এই অভয়াৰণ্যখনৰ চাৰিওকাষে যিখিনি দিহিং পাটকাই পৰ্বত আছে দিহিং নদী আছে সেইখিনি অঞ্চলত কিছুমান ঠাইত কি কৰিব বিচাৰিছে যে চৰকাৰে যি অবৈধ খনন আছিল সেয়া বন্ধ কৰি বৈধভাৱে খনন চলাব বিচাৰিছে যাতে আমাক কয়লা লাগে কিন্তু মই কিছুমান কথা ক'ব বিচাৰিম যে বৰ্তমান সময়ত যিটো সময়ত ভাৰতৰ দৰে ৰাষ্ট্ৰবোৰত গোলকীয় উত্তাপ বৃদ্ধি হৈছে যিটো সময়ত বন্যপ্ৰাণীলৈ ভাবুকি সৃষ্টি আহিছে যিটো সময়ত গছৰ সংখ্যা নাইকিয়া হৈ আহিছে সেই সময়ত আমি অবৈধ খনন বন্ধ কৰা উচিত এই একেবাৰে সত্য কথা এই ভাল কথা কিন্তু যদি আমি সেয়া বন্ধ কৰি পুনৰ খনন চলাওঁ তেনেহ'লে কথাটো কেনেকুৱা হ'ব যে খনন চলালেও আমাৰ ইয়াত কেনেকুৱা হয় যে গছ গছনি কাটি আপোনালোকে দিছে পাহাৰ কটা ঠাইবোৰ কেনেকুৱা তছ নছ হৈ যায় তাত বন্যপ্ৰাণী কেনেকৈ থাকিব তাত আহাৰ ক'ৰ পৰা হ'ব আৰু যদি অলপ চৰকাৰে এইটো কথা কৈছে যে আমি সকলো ঠাইতে খনন নচলাম কিছুমান নিৰ্দিষ্ট ঠাইত খনন চলাম যে হয় সেইটো কথা ভাল কথা কিন্তু খনন যে এঠাইত চলালেও কিন্তু গোটেই প্ৰভাৱটো গোটেই ঠাইখিনিতে পৰে হয় কিয়নো ধৰক তোমাৰ মোৰো নিজৰ কথাই কৈছোঁ যে মোৰ দেহাত কোনোবা এঠাইত কি হৈছে যে কাটিলে মোৰ গোটেই দেহাটোৰে বিজবিজাই থাকে বা দেহাটোৱে কাম বন কৰিব ইচ্ছা নকৰে কিন্তু কাটিছে মাত্ৰ এঠাইত কিন্তু মোৰ গোটেই দেহাটোৱে কাম কৰিব নিবিচাৰে তেনেকুৱা কথা বুলি ধৰিব পাৰি কিয়নো কয়লা খননৰ লগে লগে বিভিন্ন ৰাসায়নিক পদাৰ্থ আহি যাব সেই ঠাইবোৰত ৰাস্তা বনাব লাগিব সেই ৰাস্তাত ট্ৰাক চলিব সেই ট্ৰাকত যদি জীৱ জন্তু চেপা যায় বা সেই ট্ৰাকৰ বাবে ৰাস্তা বনাওঁতে কিমান হাজাৰ গছ কাটিব লাগিব গতিকে এই কথাবোৰ চৰকাৰে ভাবি চোৱা উচিত যে চৰকাৰে সিদ্ধান্ত লওক যে আমি যদি এডাল গছ কটা যায় হেজাৰডাল গছ ৰুম এটা বন্যপ্ৰাণীও যাতে মৃত্যু হ'লে কিবা হেজাৰটা মৰা যেন অনুভৱ কৰিম যাতে এটাও প্ৰাণী মৃত্যু নহয় এটা জীৱকুলৰ ওপৰতো ভাবুকি নপৰে তেনে কৰিলে ভাল কিয়নো বৰ্তমান যিটো প্ৰকৃতিৰ ওপৰত ভাবুকি আহি পৰিছে সেই সময়ত যদি আমি দিহিং পাটকাই তেনেকৈ খনন চলাওঁ কেনেকুৱা কথা হ'ব সেইকাৰণে আমি অসমবাসীয়ে বেছিভাগেই আমি কি কৰিছোঁ এই খননৰ বিৰোধিতা কৰিছোঁ যে আমাক এনেকুৱা খনন নালাগে কাৰণ আমি দিহিং পাটকাইক বেছি ভাল পাওঁ কয়লাতকৈ এইটো কথা আমাৰ অসমবাসীয়ে ভালকৈ জানে যে আমি প্ৰকৃতিক সদায় মৰম কৰোঁ প্ৰকৃতিক সদায় অগ্ৰস্থানত ৰাখোঁ সেইকাৰণে আমাৰ অসমবাসীয়ে সদায় দিহিং পাটকাইক ৰক্ষা কৰাৰ কথা কৈ আহিছে এইটো ময়ো কৈছোঁ গতিকে এনে স্থলত যদি আমি দিহিং পাটকাই যি আছে সেই অবৈধ খনন বন্ধ কৰিব লাগে সেইটো একেবাৰে সত্য আজি নহয় আগতে কৰিব লাগিছিল কিন্তু বৰ্তমান প্ৰস্তাৱটো উঠিছে যে আগৰ পৰা কিয় বন্ধ কৰিব পৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু যে বৰ্তমান বন্ধ কৰিব হৈছে সেইটো বহুত ভাল কথা লগতে আমি নতুনকৈ মোৰ হিচাপত আৰু মোৰ মত কৈছোঁ এতিয়া যে নতুনকৈ ঠাই বিচাৰি তাত গছ গছনি কাটি এইবোৰ খনন কৰিব নালাগে মোৰ হিচাপত কাৰণ ভাৰতত জানেই যে আপোনালোকে মোদী ডাঙৰীয়ে কি কৰিব বিচাৰিছে ডিজিটেল ইণ্ডিয়া বনাব বিচাৰিছে এই ডিজিটেল ইণ্ডিয়া মোৰ হিচাপত কয়লাৰ ওপৰত বিশ্বাস কৰিব নালাগে ডিজিটেল ইণ্ডিয়াই বিশ্বাস কৰিব লাগে সৌৰ শক্তিৰ ওপৰত জলশক্তিৰ ওপৰত ডিজিটেল ইণ্ডিয়াই বিশ্বাস কৰিব বতাহ শক্তিৰ ওপৰত জোৱাৰ শক্তিৰ ওপৰত সাগৰৰ পৰা শক্তি কেনেকৈ আহৰণ কৰিব পাৰোঁ সেইবোৰৰ ওপৰত কিন্তু আমেৰিকা জাপান ৰাছিয়া এই ৰাষ্ট্ৰবোৰত এইবোৰ হৈ গৈছে যে সৌৰ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকে জানে বন্যপ্ৰাণীৰ ওপৰত ভাবুকি আহিছে প্ৰকৃতিৰ ওপৰত ভাবুকি আহিছে তেনেস্থলত আমি প্ৰকৃতি ধ্বংস কৰিব নোৱাৰোঁ তেনেস্থলত আমি ইণ্ডিয়াও এইটো মনস্থ কৰিব লাগে যে আমাক কয়লা নালাগে কয়লাৰ দৰে আমি মাত্ৰ আৰু কেইবছৰমানহে চলিব পাৰিম সেইকাৰণে আমি ডিজিটেল ইণ্ডিয়া বনাব আমি যি ভাৰতীয়সকল আছোঁ ভাৰতীয়সকলে এইটো বিচাৰিব লাগে যে আমি সৌৰ শক্তিৰ ওপৰত ডিপেণ্ড কৰিম সেইটো বনোৱাৰ চেষ্টা কৰিব লাগে কিন্তু আমাৰ যিহেতু পূৰা সম্পূৰ্ণ ডেভেলপ হোৱা নাই যে সৌৰশক্তি গোটেই ভাৰত চলি যাব গতিকে এইখিনি সময় যিখিনি আহৰণ কৰিছোঁ যিখিনি ঠাইৰ পৰা সেইখিনি কয়লাৰে কিবাকৈ চলি অতি শীঘ্ৰে গোটেই দেশখন সৌৰশক্তি জলশক্তি এনেকুৱা বিকল্প শক্তিৰে চলা কৰক কিয়নো আপোনালোকে কৈ আহিছে যে আমাৰ দেশবোৰত গোলকীয় উত্তাপ বৃদ্ধি হৈ আহিছে আমি কয়লা নুপুৰিব পেট্ৰল নজ্বলাব বেছিকৈ এনেস্থলত যদি আমি আৰু পেট্ৰল আৰু কয়লা বোৰো আৰু পেট্ৰল জ্বলাওঁ তেনেস্থলত কি প্ৰকৃতিত
পচোৱা হ'ব আমাৰ গতিকে প্ৰকৃতিৰ ওপৰত মৰম তেতিয়াহে কৰা হ'ব যেতিয়া আমি প্ৰকৃতিৰ হাতে কামে লিপ্ত হ'ম গতিকে মই সেয়ে বিচাৰোঁ যে আমি সৌৰশক্তিৰ ওপৰত ডিপেণ্ড কৰোঁ বিকল্প শক্তিৰ ওপৰত ডিপেণ্ড কৰোঁ কয়লাখনৰ যদি ভাৱে যদি দিহিং পাটকাইক আমি শেষ কৰি দিব লগা হয় তেনেটো সম্পূৰ্ণৰূপে বেয়া কথা হ'ব গতিকে দিহিং পাটকাইক আমি ৰক্ষা কৰিমেই আৰু দিহিং পাটকাইৰ যাতে একো হানি